everyone, welcome to my YouTube channel. মই কৃষ্ণাশ্ৰীয়ে পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। নিশ্চয় ভালে আছে, যিহে চিটুৱেশ্যন চলি আছে সেইকাৰণে সাৱধানে থাকক আৰু সুস্থ হৈ থাকক। আজি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে মাৰ ভাগৰ গাৰ্ডেনখন দেখাম বুলি। কাৰণ প্ৰথমতে মই মোৰ গাৰ্ডেনখন দেখাইছিলোঁ ঘৰত থাকোঁতে, সৰু গাৰ্ডেন যিমান কেইজোপা ফুল আছিলে মই দেখাইছিলোঁ। আজি মই সেই ভিডিঅ'টো বনোৱাৰ পাছত মায়ে মোক ক'লে যে মোৰ গাৰ্ডেনখনো দেখাই দিবি, সেইকাৰণে মই আজি লৈ আহিছোঁ মাৰ সৰু গাৰ্ডেনখন। চাওঁচোন আহক মাৰ লগত কি কি ফুল আছে, ব'লক। এজোপা ফুল হয় নীলা, এনেকুৱা ফুলে। এতিয়া ফুলবিলাক প্ৰায় সৰি গৈছে, আগতে ফুলি আছিলে এতিয়া সৰি গৈছে। এজোপা যথেষ্ট সৰুতে আনিছিলে, এতিয়া ডাঙৰ হৈ গ'ল। আৰু নেক্সট এইজোপা পাতৰ ফুল হয়, এনেধৰণৰ বগা বগাকৈ পাতবিলাক হৈ যায়, যথেষ্ট ডাঙৰ হৈ গ'ল। এতিয়া আগতে সৰু আছিলে, এতিয়া বাঢ়ি বাঢ়ি ডাঙৰ হৈ গ'ল। তাৰ পাছত নেক্সট মই দেখাইছোঁ এজোপা অশোক ফুল। এতিয়ালৈকে ফুলা নাই, এজোপা হৈছেহে। তাৰ মাজতে আছে এইজোপা পাতৰ ফুল হয়, পাতবিলাক ৰঙা হালধীয়া বিভিন্ন ৰঙৰ হয়, বহুত ডাঙৰ হৈ গ'ল। আৰু এইজোপা অশোক ফুল, এইজোপা ফুলিছে, দেখিছেনে কি ধুনীয়া ধুনীয়াকৈ ফুলিছে। এইবিলাক চব গোটেইজোপা ফুলিলে আৰু ধুনীয়া লাগে। এতিয়া কম কমকৈ ফুলিছে, বহুত ধুনীয়া লাগে, কি ধুনীয়া দেখিছেনে, গোটেই গোলকৈ ফুলিছে। নেক্সট মই আপোনালোকক দেখাইছোঁ এইজোপা মনি প্লেণ্ট। এনেদৰে গ্ৰিলত দি থোৱা আছে, এনেদৰে বগাই গৈছে। মায়ে অলপ যত্ন লয়, সেইকাৰণে অলপ ভালো হৈছে। তাৰপাছত এইজোপা হ'ল খ্ৰীষ্টমাছ ফুল হয়। এইজোপা মোৰ ভিডিঅ'টো দেখিছিলে হয়তো, আগৰ ভিডিঅ'টো। তাৰপিছত এইজোপা কচু ফুল, ৰঙা কচু। এইজোপা লতা জাতীয় ফুল হয়, এনেদৰে টাবত দি থোৱা আছে বাৰাণ্ডাতে। এইজোপা লতা হয় পাতৰ, এনেদৰে বগাই গৈছে। নাৰ্চাৰীৰ পৰা আনিছিলোঁ এইটো, দাদাই মই। এনেদৰে টাবত দি থোৱা আছে আৰু বগাই গৈছে, পাতবিলাক অলপ বগা বগা হয়। তাৰপাছত দেখাইছোঁ এইজোপা মোৰ ভিডিঅ'টোতো হয়তো দেখিছে আপোনালোকে। এইজোপা লতা ফুল হয়, ওলমোৱা ফুল। ঠিক সেইদৰে এজোপা লতা ফুলেই হয়, পাতৰ হয়। ফুলতকৈ ফুলা ফুলবিলাকতকৈ পাতৰ ফুলবিলাক বেছি ভাল লাগে যিহেতু, সেইকাৰণে পাতৰ ফুল মায়ে প্ৰায়ে পাতৰ ফুলেই ৰুৱে। এইজোপা লতা হয়, ইয়াত য়েল্ল' সূৰ্য ওলোৱাৰ লগে লগে এজোপা ফুলি যায়। য়েল্ল' ফুল হ'লে ইয়াৰ কেইবাটাও ভাগ থাকে, বগা, গুলপীয়া, কেইবাটাও ভাগ থাকে। এজোপা য়েল্ল' হয়। আৰু এইজোপাও পাতৰ হয়, এনেদৰে পাতবিলাক বগাই বগাই যায়। পাত আনিছিলে মায়ে, পাতৰ পৰাই হয়। নেক্সট মই দেখাইছোঁ আপোনালোকক এজোপা নামবিলাক মই নাজানো, সেইকাৰণে মই নামবিলাক ক'ব পৰা নাই যিহেতু। এজোপা ফুল হয়, এজোপা পাতৰ হয়। ইয়াত সৰুকৈ ফুলো ফুলে এনেকুৱা ধৰণৰ। এজোপা বগা ফুল। এইজোপা ফুল মই আগৰ মোৰ ভিডিঅ'টো দেখাইছিলোঁ, মই মাৰ পৰাই নিয়া হয়। এইজোপা ফুলে অক্সিজেন দিয়ে বুলি কোৱা হয়, অক্সিজেনৰ মাত্ৰাটো বেছিকৈ দিয়ে মানে। সেইদৰে এইজোপা আমি নাম নজনা দুখত তামোল ফুল বুলিয়ে কৈ থৈ দিওঁ, বা টকৌ ফুল। এইজোপা ৰঙা কচু। এইবিলাক এল'ভেৰা সৰুৰ পৰাই ইমান ডাঙৰ হ'লগৈ। এল'ভেৰাখিনি সৰু পুলি দুটা পায়ে কিনি আনিছিলে, আৰু তাৰ পৰাই ৰুই ইমানখিনি হ'ল।
এইজোপা এজোপা ওলমাই থোৱা ফুল হয়, ওলমি যায়, লতা ফুল। এইফালে দেখিব এইজোপা এজোপা পাতৰ ফুল হয়, পাতবিলাক এনেকুৱা ৰঙা হয়। আগতে দেখি অহাৰ দৰে এইজোপা এজোপা সেই নীলা ফুলজোপা, প্ৰথমতে দেখুওৱা ফুলজোপা, তাৰ পৰা ডাল আনি ইয়াত ৰুইছিলে আৰু ইয়াত হৈ গ'ল। নেক্সট এইজোপা এজোপা এনে হালধীয়া ফুলে, প্ৰায় ঘৰতে এজোপা আছে হয়তো, দেখা পাওঁ। তাৰপিছত এইজোপা এজোপা অলপ ডাঙৰ গছ হয়, কাৰণে প্ৰথমতে টাবত আছিলে, এতিয়া মাটিত দি দিয়া হ'ল। এইজোপা এজোপা ফুল হয়, এইজোপা ৰঙা কপাহৰ নিচিনা ফুলে, এতিয়া ফুলা নাই, ফুলিলে বৰ ধুনীয়া লাগে। আৰু এইজোপা চব, এইজোপা এনেদৰে গুলপীয়া গুলপীয়া ফুলে, ডাঙৰ গছ আছিলে, মায়ে ডাল কাটি দিলে, যিহেতু বহুত বাঢ়িছিলে সেইকাৰণে কাটি দিলে। চাওক এতিয়াও ফুলি আছে। এইকেইটা দাদাই বটল এনেকৈ বনাই পানি ফুল ৰুইছিলে, কিন্তু বেছি হাবি হোৱা দেখি মায়ে ইয়াত ওলমাই দিলেহি। এইজোপা এজোপা পাতৰ ফুল, তাৰ কিনাৰতে আছে এজোপা চকলেট কালাৰৰ গোলাপ। চকলেট কালাৰ বুলি ক'ব নোৱাৰি, এইটো চকলেট কালাৰ হয়, এইটো এতিয়া বৰ্তমান ৰঙা ফুলিছে, ৰঙা হৈছে কাৰণ কেইবাটাও ধৰণৰ ফুল ফুলে ইয়াত। এনেদৰে বগা বগা হৈ যায়, কেতিয়াবা সম্পূৰ্ণ চকলেটেই ওলায়, ভিন ভিন ধৰণৰ ফুল ফুলে। তাৰ কিনাৰতে আছে এইজোপা পাতৰ ফুল, ইয়াৰ কিনাৰতে আছে এইজোপা এজোপা, ইয়াৰ পাতটো এনেধৰণৰ পিছফালে ৰঙা হৈ যায়, ধুনীয়া লাগে, ডাঙৰ হ'লে ধুনীয়া লাগে গছজোপা। এইখিনি নিজেই গজা ফুল হয়, নিজে গুটি পৰি পানি নিজে ওলালে আৰু ইয়াতে ফুলিলে। বৰষুণ পাই বেছি ধুনীয়া হ'ল, কাৰণ বৰষুণৰ আগত সৰু সৰুকৈ আছিলে, এতিয়া ডাঙৰ হৈ গৈছে। ফুলিবলৈ বাকী আছে, এপাহ দুপাহ ফুলিছে। তাৰ কিনাৰতে আছে এইজোপা লতা, হালধীয়াকৈ ফুলে, ডাঙৰ ডাঙৰ ফুল হয়, বহুত ডাঙৰকৈ ফুলে। এনেদৰে দাদাই এখন বনাই দিছে, চালি লগাবলৈ সুবিধা হ'বৰ কাৰণে। ইয়াতে গোলাপ এজোপাও দিয়া আছে, এজোপাও বগাইছে। বাহিৰত এনেদৰে ফুল কৰা আছে আৰু ভিতৰত এনেদৰে এইটো এটা বটল এনেদৰে কাটি পানি এনেকৈ জিওৱা হৈছে। ধুনীয়া হৈছে এনেদৰে দিলত। নেক্সট মই দেখাইছোঁ এইজোপা এজোপা টাবত এনেদৰে দি থোৱা আছে কৰ্ণাৰ টেবুলত, আৰু ইয়াৰ লগতে আছে এজোপা কেকটাছৰ ৰঙাকৈ এটা ফুল, কেকটাছৰ ফুল ফুলি আছে। আৰু ছাইডতে আছে এজোপা মনি প্লেণ্ট, ভিতৰত এনেকৈ দিয়া হৈছে বাৰাণ্ডাত বগাবলৈ। এইজোপা চব ওপৰলৈ বগাই গৈছে। ভিতৰত সেইজোপাৰ বাহিৰতো এনেধৰণে পাত ফুল কিছুমান ৰোৱা আছে। যিহেতু ফুল মই আগতেই কৈছিলোঁ, ফুলা ফুল তেনেকৈ নাই, পাত ফুল বিশেষকৈ আছে, সেইকাৰণে প্ৰায় পাত ফুলেই দেখিব আমাৰ ঘৰত। আগফালে আছিলে, মায়ে সেইখিনি আগফালে থৈছিলে। এতিয়া মই দেখাম পিছফালে থকা ফুলখিনি, কাৰণ চব ফুল ৰ'দৰ কাৰণে কিছুমান পিছফালে থোৱা হ'ল, কাৰণ আগফালে বেছি টাইম ৰ'দ নপৰে, পিছফালে অলপ টাইমলৈকে ৰ'দ পৰি থাকে, সেইকাৰণে পিছফালৰ যিখিনি ৰ'দৰ ফুল সেইখিনি ৰ'দ পাবৰ কাৰণে পিছফালে থোৱা আছে। মই সেইখিনি আপোনালোকক দেখাইছোঁ। আহক। এইজোপা এজোপা দেখিছেনে, এইজোপা মোৰ ভিডিঅ'টো আছিলে, ফুল ফুলিছে, এতিয়া কলি মেলিছে লাহেকৈ, গুৰিৰ পৰা শকত হৈ যায় ফুলজোপা, যিহেতু ডাল ওলাইছে নতুনকৈ, প্ৰথমবাৰৰ কাৰণে ফুলিছে। এইজোপা পাতৰ হয়, মাটিত দিছিলে মায়ে, মাটিত পোকে ধৰিলে কাৰণে আকৌ টাবলৈ লৈ আহিলে। এইজোপা নেক্সট এইজোপা পাৰিজাত ফুল, পাতৰ পৰা হয় পাৰিজাত ফুল, মায়ে পাত এখিলা ক'ৰবাৰ পৰা আনিছিলে আৰু ইমান ডাঙৰ হৈছে। এইজোপা তাৰ ছাইডতে থকা বগা পাতৰ সেই ফুলজোপা। নেক্সট এইজোপা এতিয়া ফুলা নাই, এইজোপা ফুলা ফুল হয়। এজোপা চেম ফুলবিলাকে মায়ে ডাল কাটি কাটি নতুনকৈ জীয়াইছে।
এইজোপা এল'ভেৰা নতুনকৈ মায়ে ৰুইছে পুলি। এইজোপা নেক্সট মায়ে দুদিনমানৰ আগতে কিনি আনিছিলে। এইজোপা ফুল মাৰান্তা নে নামটো কিবা তেনেকুৱাই আছিলে, মাৰান্তা বুলিয়ে কয় সম্ভৱ। তাৰ ছাইডতে আছে এজোপা মানি প্লেণ্ট মায়ে নতুনকৈ ৰুইছে। মাৰ বাগিচা কিছুমান হয় গছ, ডাঙৰ গছ ফুল আছে, মই সেইখিনি নেদেখালোঁ আৰু। এইখিনি আছিলে মায়ে নিতৌ আপডাল কৰে, কাৰণ ফুল থাকিলে এনেও মানুহৰ ঘৰত ভালেই লাগে, সেইকাৰণে মায়ে আপডাল কৰি থাকে আৰু আপডালৰ ফলত এনেকৈ ফুলিছে বা বাঢ়িছে। আজিলৈ আহিছোঁ, ইমানেই আছিলে ভিডিঅ'টো। কেনেকুৱা লাগিলে আপোনালোকে জনাব ভিডিঅ'টো চাই। যদি ভাল লাগিলে মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ তেন্তে, আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। বাই বাই।